টপিক সেইটো হ'ল আপোনাৰ আনফিল্টাৰ্ড এটা কাহিনী আপুনি ক'ব লাগিব আপোনাৰ হল লাইফত এনেকুৱা এটা কিবা এটা কাহিনী যিটো আপুনি ছ'চিয়েল মিডিয়াত কোৱা নাই আজি প্ৰথমবাৰ ছ'চিয়েল মিডিয়াত আপুনি ক'ব মানে কাহিনীটো যেনেকুৱা ধৰণৰ কাহিনী হওক আপোনাৰ লাইফত হৈ যোৱা কিবা এটা ঘটনা হিষ্ট্ৰী তেনেকুৱা এটা হিষ্ট্ৰী টেলিং নহয় যে হিষ্ট্ৰী ক'বলৈ মানে কেনেকুৱা ধৰণৰ কথাটো ক'ব লাগে যিটো হওক মানে আপোনাৰ লাইফত হৈ যোৱা তাৰমানে এইটো আপুনি বা আজিও মনত পৰে বাট আপুনি ক'ব লগা প্লেটফৰ্ম নাপায় হয় বাট আপুনি মন খুলি ক'ব বিচাৰে বাট নাপায় নাই মই তেনেকুৱা কথা কোনো তেনেকুৱা ঘটনা নাই তেনেকুৱা কোনো বিশেষ ঘটনা নাই হয়তো সৰু আছিলোঁ তেতিয়া আমি কিতাপত স্কুলত পঢ়িছিলোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ৰাষ্ট্ৰপতি কোন স্কুলত তোমালোকে আমি যিটো পঢ়ি দিয়ে ফটো দিয়ে যিদিনা অসমত মোৰ প্ৰয়াত পিতৃয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল পিছদিনা বাতৰি কাকত দেখিছিলোঁ তেতিয়া বস্তুটো এই আমি সৰু আছিলোঁ তেতিয়াই বুজিব সেইটো এটা সদায় ঘটনা মানুহৰ মাজত ৰেখাপাত কৰে আৰু কেতিয়াবা ৰাস্তাত হয়তো আমি বহুত মানুহক চিনি নাপাওঁ বহুত মানুহক চিনি নাপাওঁ ৰাস্তাত পাৰ হৈ গ'লোঁ কেতিয়াবা দোকানত বজাৰ কৰিবলৈ ওলাই অহাৰ পিছত সিজনে সিজনক কোৱা শুনো পিছফালৰ পৰা যে আমি মুখ্যমন্ত্ৰীৰ পুত্ৰ কিন্তু আমি তেনেকুৱা কোনো ঘটনা মোৰ কেনেকুৱা নালাগে যে কি এটা বেলেগ নেকি বেলেগ নহয় যেন লাগে সকলোকে দেখিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্বকৰ্মা ইয়াত মোৰতো তেনেকুৱা বেলেগ এটা তেওঁ যে বেলেগ এটা প্ৰাণী বা বেলেগ হেৰি তেনেকুৱা যেন নালাগে কাৰণ মুখ্যমন্ত্ৰীটো তেনেকুৱা নহয় সাধাৰণ হয় আজিকালি 80 চনৰ পিছত অলপ চিকিউৰিটি কিছুমান ঘটনাৰ প্ৰবাহৰ কাৰণে ভাৰতবৰ্ষত চিকিউৰিটি অলপ বাঢ়ি গৈছে তাৰ বাহিৰে তেওঁতো বিভিন্ন সময়ত আপুনি যদি লগ পাই য'ত ত'ত ওলাই যাব আমি বিভিন্নখন আমি গৈছোঁ মন্ত্ৰী থকা অৱস্থা আমি বহুত জেগাত ঘূৰিছোঁ তেওঁ সন্ধিয়াটো এনেই ওলাই যায় ওলাই মানুহৰ লগত মিলি থাকিব বিচাৰে কিন্তু এতিয়া চিকিউৰিটিবিলাক বাঢ়ি যোৱাৰ কাৰণে সেইটোৱে মনত ঘটনা সেইটোৱে তাৰ বাহিৰে বিশেষ মানে কোৱা নাই আজি যেতিয়া সুধিছে কৈছোঁ এইটো আৰু মানুহে মই তেতিয়া ভাবোঁ যে এইটো কি কথাটো কয় যে কেনেকৈ পৰিৱৰ্তন নাজানো আৰু এইটো মানে অকণমান হ'ব লাগে বাট নোহোৱাটো বহুত ভাল এটা আপোনাৰ যে বেলেগো আপুনি গম নাপায় যে আমি বেলেগ বুলি নাভাবোঁ যে বিষয়টো যে এটা বেলেগ আমি মানুহ আমি যে এটা বেলেগ ক্লাছ বা বেলেগ প্ৰিভিলেজ ক্লাছ বুলি আমি নাভাবোঁ আমি এজন সাধাৰণ নাগৰিক বুলিয়ে ভাবোঁ সেইটোৱে ভাবিব লাগে দেশৰ মানুহৰ মাজত যদি মিলি নহয় ক্ষমতা আজি আছে কাইলৈ নাই এইবিলাক বস্তু বৰ ডাঙৰ কথা ৰাইজে দিছে ৰাইজে আস্থা কৰিছে বিশ্বাস কৰিছে কিন্তু আমিতো মানুহৰ লগতে থাকিব লাগিব মৃত্যু হ'লেতো আপুনি শ্মশানতে যাব লাগিব সেই তাতোতো এই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই নৱগ্ৰহ শ্মশানতে দিছে আন বহু সাধাৰণ মানুহ ৰিক্সা ঠেলাওলাকো লৈ যায় এদিন মই থকা অৱস্থাত কোনোবা এজন মানুহ মই পাহৰিলোঁ কাৰ অন্ত্যেষ্টিক্ৰিয়াত গৈছিলোঁ তেতিয়া এজন ল'ৰা মই চিনি পাওঁ সি লৈ যে তাৰ ঘৰৰ কাষৰ 4জনমান মানুহ বোলে ঘৰৰ কাষৰ ৰিক্সাৱালাজন গৈছে তেতিয়া প্ৰধানমন্ত্ৰীও গৈছে মুখ্যমন্ত্ৰী তৰুণ গগৈও তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে মোৰ প্ৰয়াত পিতৃকো নৱগ্ৰহ শ্মশানতে আমি অন্ত্যেষ্টিক্ৰিয়া সময়ত সাধাৰণ এজন দায় মৃত্যুৰ সময়ততো সকলো একেই কিন্তু ক্ষমতাটোৰ পৰা মানুহে যিটো কয় ক্ষমতাই মানুহক অন্ধ কৰে বা ক্ষমতাই মূৰত ধৰিব নালাগে নহ'লে ৰাইজে কেতিয়া প্ৰত্যাখ্যান কৰে ক'ব নোৱাৰোঁ হয়তো কাৰোবাৰ মানুহক দেখিছোঁ 10 বছৰ 15 বছৰ মন্ত্ৰী হৈ যোৱাৰ পিছত ক্ষমতাই মূৰত ধৰা মানুহ আমি দেখিছোঁ আৰু বহুত মানুহৰ দেখিছোঁ মই এইবিলাক নাম নকওঁ কিন্তু এতিয়াও দেখিছোঁ সেইকাৰণে যেতিয়া ৰাইজে ক্ষমতা দিয়ে ভগৱানে ক্ষমতা দিয়ে জনসাধাৰণৰ সেৱাৰ কাৰণে ক্ষমতাটো কৰিব লাগে নিজে জনসাধাৰণৰ মাজত এজন থাকিব লাগে ৰাইজে পাতি দিছে এই বস্তুটো পাহৰি যাব যে আমি যদি আজি কেতিয়া ৰজা নাইকিয়া হৈ গ'ল এতিয়াও যদি মন্ত্ৰী বিধায়ক হ'লে ৰজা বুলি ভাবা আৰম্ভ কৰে তেওঁৰ পতন অতি সোনকালে অনিবাৰ্য হৈ পৰিব একদম